বিধানসভাত গৰ্জন বিধায়ক অখিল গগৈ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে বিধানসভাৰ মজিয়াত অখিল গগৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ বাকযুদ্ধ বিধানসভাৰ মজিয়াত শাসকীয় পক্ষৰ বিৰুদ্ধে যেন অকলেই যুঁজ দিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিধায়ক অখিল গগৈ যেন হৈ পৰিছে একমাত্ৰ বিৰোধীৰ কণ্ঠস্বৰ সদনৰ মজিয়াত বাৰেপতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হৈ অহাৰ পাছতো কণ্ঠৰুদ্ধ হোৱা নাই এইগৰাকী বিধায়ক ইপিনে সুযোগ পালেই শিৱসাগৰত স্বয়ং বিধায়ক অখিল গগৈয়ে আটাইতকৈ দক্ষ মন্ত্ৰী বুলি তেলমৰা পীযুষ হাজৰিকাই টেটুচেপা দিবলৈ ধৰে ইয়াৰ মাজতো বিধানসভাত প্ৰতিদিনেই অগ্নি বৰষিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ইফালে অখিল গগৈৰ প্ৰশ্নত হুহুকা পিছলা দাম্ভিক মন্ত্ৰী পীযুষ হাজৰিকাৰ পালমৰা উত্তৰেৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিষয়বস্তুৰ পৰা পলায়নৰ ব্যৰ্থ চেষ্টা বুধবাৰে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক অখিল গগৈৰ দুৰ্বাদল কাজিয়াৰ পিছত আজি যুদ্ধংদেহী মনোভাৱ দেখা গ'ল বিধায়ক অখিল গগৈ সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে অখিল গগৈয়ে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ন্যূনতম সমৰ্থন মূল্য ৩০ টকা ঘোষণা কৰা হ'বনে নহয় বুলি প্ৰশ্ন কৰে সেই প্ৰশ্নৰ উত্তৰ স্পষ্টভাৱে দিব নোৱাৰি মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বন্দনা কৰিবলৈ ধৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ ন্যূনতম সমৰ্থন মূল্য ৩০ টকা কেতিয়াকৈ ঘোষণা কৰিব বুলি বাৰে বাৰে বিধায়ক অখিল গগৈয়ে প্ৰশ্ন কৰে কিন্তু সঠিক তথা নিৰ্দিষ্ট প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই লাগে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতৰ মিনিমাম ছাপোৰ্ট প্ৰাইচ মিনিমাম ৩০ টকা আজিৰ দিনটোত ঘোষণা কৰা হ'বনে ঘোষণা কৰিব লাগে মিনিমাম ছাপোৰ্ট প্ৰাইচ হ'ব মন্ত্ৰী ডাঙৰীয়া স্যাৰ কালি কমলাক্ষ পুৰকাষ্ট ডাঙৰীয়া কথা এটা কৈছিলে না মই স্পেচিফিক ইয়াৰটো নাজানো তেখেতৰ মতে 1964ত এমএছপি হৈ গৈছিলে কিন্তু আজিলৈকে এমএছপি কোনে দিলে যোৱা ৩ বছৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এমএছপি আৰম্ভ কৰিলে গতিকে এমএছপি চবতে কৰিম স্যাৰ স্বামীনাথন ৰিপৰ্টটো ৱেবছাইটৰ পৰা গাইব হৈ গৈছে এমএছপি দিয়া নাই স্যাৰ অলপ বেছিকৈ দিছে কিন্তু এমএছ স্বামীনাথনৰ ভাৰত ৰত্ন তেখেতৰ ৰিপৰ্টটো চেণ্ট্ৰেল ৱেবছাইটৰ পৰা গাইব হৈ দিছো সৰিয়হত এমএছপি দিছো ভৱিষ্যতে আমি চাহ খেতিয়কসকলকো সহায় কৰিব কেতিয়া দিব এমএছপি কেতিয়া দিব এমএছপি কেতিয়া দিব চাহ খেতিয়ক ক্ষুদ্ৰ চাহ খেতিয়কক এমএছপি সমৰ্থন মূল্য কেতিয়া দিব স্যাৰ এইটো লাগে অকল এটা প্ৰশ্নৰ উত্তৰ লাগে অথনিৰ পৰা সেইটো প্ৰশ্ন শুনি আছে আপুনি নপঢ়িলে কেনেকৈ ক'ব আপুনি পঢ়িলে মিনিমাম ছাপোৰ্ট প্ৰাইচ দিব লাগে তেওঁলোকে কৈ থাকে ইয়াৰ পাছতে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক এক্সপেলৰ দাবী তোলে বিধায়ক অখিল গগৈয়ে চৰকাৰে মেট্ৰিক পৰীক্ষা নিয়াৰিকৈ পাতিব নোৱাৰাৰ অভিযোগ তোলে অখিল গগৈয়ে লগে লগে সুচ্চাৰ হৈ উঠে মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈ বাধা দিবলৈ গৈ মন্ত্ৰী হাজৰিকাই কয় যে পৰীক্ষাৰ কোনো প্ৰশ্ন কাকত ফাদিল হোৱা নাই বিজেপি চৰকাৰে এবাৰো শিক্ষাৰ্থী জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাতিব পৰা নাই বুলি দাবী অখিল গগৈ নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বুলি দাবী উত্থাপন কৰে অখিল গগৈয়ে ইমানেই নহয় শিক্ষামন্ত্ৰীক এক্সপেল কৰাৰ দাবী উত্থাপন কৰে অখিল গগৈয়ে ইয়াতো মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈক বাধা প্ৰদান কৰিবলৈ উঠি পৰি লগা দেখিবলৈ পোৱা গ'ল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা স্যাৰ ক'বলৈ দিয়ক এডমিশ্যন আপুনি ক'ব স্যাৰ প্ৰশ্ন কাকত ফাট লোৱা নাই স্যাৰ মোক ক'বলৈ দিয়ক স্যাৰ মোক ক'বলৈ দিয়ক আপুনি ক'ব স্যাৰ মোক ক'বলৈ দিয়ক যদি কোনোবাই কৈ স্যাৰ কওঁ স্যাৰ তেওঁক এক্সপেল কৰক তেখেতকো ক'বলৈ দিম হয় স্যাৰ 16 ফেব্ৰুৱাৰীত স্যাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল 16 ফেব্ৰুৱাৰীৰ দিনাই পূৰ্বৰ অৰাজক অৱস্থা নহ'ল অৱসান নিয়াৰিকৈ পৰীক্ষা পতাত ব্যৰ্থ চৰকাৰ মেট্ৰিকৰ প্ৰথম দিনাই ব্যাপক বিসংগতি স্যাৰ মানে গোটেই এনেকুৱা যে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক স্যাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিকেইটা পৰীক্ষা স্যাৰ এই পৰীক্ষাৰ এদিনো এই বিজেপি চৰকাৰখনে ভালকৈ আজিলৈকে পাতিব নোৱাৰিলে স্যাৰ এইবাৰো যোৱাবাৰো তেনেকুৱা হ'ল আৰু এইবাৰো তেনেকুৱা হ'ল এইবাৰ পাতিব নোৱাৰিলে তেওঁলোকে পৰীক্ষা যদি এনেকুৱা ধৰণৰ সফল হয় স্যাৰ এনেকুৱা যদি গণ্ডগোল হয় ডাঙৰ আইন আনিম বুলি কৈছে স্যাৰ আটাইতকৈ সেইখন চৰকাৰে আজি পৰীক্ষা পাতিব পৰা নাই স্যাৰ গতিকে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বিজেপি চৰকাৰ ব্যৰ্থ হৈছে বিজেপি চৰকাৰ ব্যৰ্থ হৈছে পৰীক্ষা পদত্যাগ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে পৰীক্ষা পদত্যাগ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ 16 ফেব্ৰুৱাৰীত স্যাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল 16 ফেব্ৰুৱাৰীৰ দিনাই পূৰ্বৰ অৰাজক অৱস্থা নহ'ল অৱসান নিয়াৰিকৈ পৰীক্ষা পতাত ব্যৰ্থ চৰকাৰ মেট্ৰিক
মেট্ৰিকৰ প্ৰথম দিনাই ব্যাপক বিসংগতি ছাৰ মানে গোটেই এনেকুৱা যে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক ছাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিকেইটা পৰীক্ষা ছাৰ এই পৰীক্ষাৰ এদিনো এক বিজেপি চৰকাৰখনে